ইফালে ৰাজ্যত আকৌ জঘন্য ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে। মৰাণত 5 বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি নৈত পুতি থোৱা হৈছে মৃতদেহ। আনহাতে ধুবুৰী দুলীয়াজানতো বৃদ্ধ লম্পটৰ কামনাৰ বলি হয় 2 কিশোৰী। এজন বৃদ্ধক উপৰ্যুপৰি প্ৰহাৰ কৰিছে দুগৰাকী মহিলাই। বৃদ্ধই চিঞৰিছে, কিন্তু কোনো আগবাঢ়ি অহা নাই ৰক্ষা কৰিবলৈ। অৱশেষত লোকজন লেবিজান হৈ পৰিছে। এয়া ধুবুৰীৰ আইৰণ জাংলা গাঁৱৰ দৃশ্য। 65 বছৰীয়া এই বৃদ্ধৰ কামনাৰ বলি হ'ল 3 বছৰীয়া এটি কণমানি শিশু। আইচক্ৰীম খুওৱাৰ প্ৰলোভনেৰে ঘৰলৈ নি ধৰ্ষণ কৰিলে লম্পট বৃদ্ধই। তাৰ পিছতে গণপ্ৰহাৰৰ বলি হয় বৃদ্ধ। আকবৰ আলী নামটো আৰু তেখেতে এগৰাকী সৰু ছোৱালীক ৰেপ কৰিছে আৰু ফলত তাৰ স্থানীয় মানুহে আঘাত কৰি ফলত তেওঁ চেঞ্চলেছ হৈ পৰি আছে। সেইটো খবৰ পাই আমি ইমিডিয়েট গ'লোঁ। ইমিডিয়েট গৈ আমি ভিক্টিমকো আনিলোঁ আৰু আছামীজনো আনিলোঁ। যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰচিডিঅ'ৰ আছিলে দুয়োটাকে আমি মেডিকেল কৰাই আমি আমাৰ নিজৰ এতিয়া আৰক্ষী আমাৰ নিজৰ জিম্মাত ৰাখিছোঁ। তাৰে আমি প্ৰচিড কৰিম। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটোৰো স্বাস্থ্য পৰীক্ষা কৰোৱাইছে। আনহাতে লম্পট আকবৰ আলীৰ ফাঁচীৰ দাবী তুলিছে স্থানীয় দল সংগঠনে। আমি বিচাৰিছোঁ বুঢ়াটোৰ ফাঁচি হ'ব লাগে, নহ'লে মানে ফাঁচীৰ কাৰণে আমি দাবী কৰি আছোঁ। ইফালে মৰাণৰ বঙালী গাঁৱতো সংঘটিত হ'ল আন এক হৃদয় বিতৰক ঘটনা। শুকুৰবাৰে তিলৈ নদীৰ পাৰত উদ্ধাৰ হ'ল এটি 5 বছৰীয়া কন্যা শিশুৰ মৃতদেহ। বিগত 5 দিন ধৰি নিৰুদ্দেশ হৈ আছিল শিশুটি। ৰাজেন মদ্ৰী নামৰ এটা লম্পটে শিশুটি দোকানলৈ যাওঁতে ফুচুলাই চাইকেলত তুলি লৈ যায়। ঘৰলৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ যায় তিলৈ নদীত। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ মৰাণ। ঘটনা পোহৰলৈ অহাৰ পিছতে দোষীক ফাঁচীৰ দাবী তুলি ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একাংশ দল সংগঠনে। আমি সদৌ অসম গণ সুৰক্ষা সমিতিয়ে চৰকাৰক আহ্বান জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিটো সমষ্টিৰ পৰাই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে MLA হৈ আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে, সেইখন মৰাণ সমষ্টিত আজি দীপিকা টুটুৰ দৰে এগৰাকী 5 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা হৈছে। সেই ধৰ্ষণকাৰীক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি ফাঁচী অৰ্ডাৰ নকৰে তেতিয়ালৈকে আমি মৰাণ সমষ্টিবাসী ৰাইজ কেতিয়াও ক্ষান্ত নাথাকোঁ। আমাৰ এটাই আহ্বান, অতি সোনকালে দোষীক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। একেধৰণৰ ঘটনাই কঁপাই গৈছে তৈলনগৰী দুলীয়াজানক। এগৰাকী 13 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলালে 55 বছৰীয়া বৃদ্ধই। আনকি 3 মাহ ধৰি চলি অহা এই নিৰ্যাতনৰ ফলত কিশোৰীগৰাকী বৰ্তমান অন্তঃসত্ত্বা। শুকুৰবাৰে পুনৰ কিশোৰীগৰাকীক ঘৰলৈ নিবলৈ জবৰদস্তি কৰোঁতেই স্থানীয় ৰাইজে ধৰা পেলাই উত্তম মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক। মাতিছিলে ঘৰ মহিবলৈ, মই গ'লোঁ। পিছত ঘৰ মহিলোঁ, পিছত ভাত খাবলৈ দিলে আৰু দৰ্জা বন্ধ কৰি দিলে। তোমাক বেয়া কাম কৰিছিলে নেকি? তুমি চিঞৰ বাখৰ কৰিছিলা? কৰি আছিলোঁ, ডিঙিটো ওলাব লৈছিলোঁ, আকৌ টানি আনি হয় নেকি? ধুবুৰীৰ পৰা চাহানুৰ ইছলাম, মৰাণৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি নেওগৰ সৈতে কৰুণা ফুকন আৰু দুলীয়াজানৰ পৰা দিগন্ত শইকীয়াৰ ৰিপৰ্টছ আছাম টক্স।